নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আলিত আছোঁ, দেখিছেনে? এই ডাঙৰ আলিত ৰৈ আছোঁ মানে ৰৈ পেলাই ভিডিঅ' কৰিছোঁ। মই এতিয়া প্ৰডিউচাৰ গোটলৈ যাবলৈ ওলাইছোঁ। প্ৰডিউচাৰ গোটৰ মিটিং আছে নাহৰপুখুৰী পাৰত, তালৈ গৈ পেলাই তাত মিটিঙত সোমাম। আৰু আগতেও মই ভিডিঅ' কৰি থৈ দিছিলোঁ যে পঞ্চায়তত আমাৰ মানে মোৰ দেশ মোৰ মাটিৰ ভিডিঅ', তাকো আপোনালোকক দেখাম। আপোনালোকে যাতে শেষলৈকে ভিডিঅ'টো চাই আৰু কিনো হৈছিল, কেনেধৰণৰনো মিটিং এটেণ্ড কৰিছিলোঁ, এইবিলাককে চাব। চাই মেলি আপোনালোকে কেনেকুৱানো পাইছে কমেণ্টত জনাব। আৰু এজনী আহিছে। অঁ, ইয়াতে বনাই দিছোঁ গৈ, নহ'লে হেৰি যে য'ত কথা কৈ থাকিবলৈ বেয়া লাগে। এইজনী চাইকেল লৈ গৈ আছে, গৈ থাকা। তাই গৈ আছে, ময়ো গৈ থাকোঁ পিছে পিছে। মোৰ দেশ মোৰ মাটি, অমিত কলহৰ আমি যাত্ৰী, আমি ৰৈ আছোঁ ৰাস্তাত কিয় ৰৈ আছোঁ জানেনে? আমাৰ বিধায়ক মহোদয় আহিব, বিধায়ক মহোদয়ক আদৰিবৰ কাৰণে আমি ৰৈ আছোঁ। আমাৰ অমিত কলহকেইটা মেচন কৰিবলৈ আহিব। অমিত কলহ মানে নিশ্চয় বুজি পাইছে কিহৰ কলহৰ কথা কৈছোঁ। মাটিৰ কলহ, য'ত আমি যে ভিউৰ মহিলাসকলে অকণ মাটি দি একোটাকৈ কলহ ভৰ্তি কৰি ৰাখিছিলোঁ, আৰু সেই কলহটো আজি পঞ্চায়তলৈ লৈ আহিছোঁ। পঞ্চায়তত আজি মিছন কৰিব, মিছন কৰি একোটা কলহ ব্লক লৈ যাব, ব্লকৰ পৰা দিল্লীলৈ যাব। আৰু আমি কলহকেইটা ৰাখি থৈছোঁ, এয়া দেখিছেনে? বিধায়ক মহোদয় আহি গ'ল। আৰু এই মাটিৰ পৰা নাহৰপুখুৰী গাঁও পঞ্চায়তৰ অধীনত 10টা ৱাৰ্ডৰ পৰা সংগৃহীত এই কলহ আজি এটি কলহত সংমিশ্ৰণ হ'ব। এটা ভূমি, যে মই আগতে কৈছোঁ, যেতিয়ালৈকে ভূমি থাকিব, মাটি থাকিব, তেতিয়ালৈকে দেশ থাকিব। মিটিং ভাগিলে আমি এতিয়া এনেকৈ বহি আছোঁ। মানে অঞ্জনা বাই কিবা চহী মৰাবলৈ আছে, চহী মাৰিব, তাৰপিছত আমি ঘৰলৈ যাম। ভিডিঅ' কৰি গৈ থাকোঁ। এচাত নাহৰপুখুৰী পাৰলৈ যাওঁ, প্ৰডিউচাৰ গোটৰ মিটিং আছে, তালৈ গৈ আছোঁ। এনেকুৱা নিধলীয়া ৰাস্তাত বহুত ভাল লাগে এনেকৈ গাড়ী চলাই, হ'লেও মই বেছি স্পীড নচলাওঁ, বহুত কমকৈ চলাওঁ। কাৰণ স্পীড চলোৱাটো ভাল নহয়, এইটো কথা জানি শুনিয়ে লাহে চলাওঁ। কোনো যাতে স্পীডত নচলায়। সৰু ল'ৰা ছোৱালীসকলক বেছিকৈ অনুৰোধ জনাইছোঁ যাতে স্পীডত গাড়ী নচলায়, লিমিটত চলাব লাগে। নিজৰ কাৰণে ভাল আৰু আনৰ কাৰণেও ভাল। আমাৰ ঘৰৰ পৰা নাহৰপুখুৰীটোলৈ বেছি দূৰ নহয়। নাহৰপুখুৰী পাৰতে আমাৰ প্ৰডিউচাৰ গোটৰ মিটিং প্ৰত্যেক মাহৰ 11 তাৰিখে বহে, আৰু মই আহি পাই গ'লোহি। এতিয়া ছাইডত গাড়ীখন ৰখাই কোননো আছে মহিলাসকল চাওঁগৈ, আপোনালোককো পাৰিলে দেখাম। হাতুৰ শেষ হ'ল নেকি? হাতুৰ চাতুৰ নাই যে, ইমানে মহিলা। মিটিঙত মানুহ একেবাৰে কম আছিলে। তাৰপিছত আহি পেলাই আমাৰ মইনা ঘৰত সোমালোহি। মইনাৰ লগত আমি কচু খানিব লৈছোঁ। ঘৰলৈ মানে কচু খানি লৈ যাম বুলি আহিছিলোঁ, কিন্তু কচু গছে দেখি নাই পোৱা। কচু আছে বুলি ক'লে, যোনটোৱে ৰুইছে সেইটো নাই। তাতে ভিডিঅ'কে বনাই দিলোঁ আপোনালোকক। সেইদিনা যিখিনি ভিডিঅ' আপোনালোকক দেখালোঁ, চাই পেলাই কেনে পালে কমেণ্টত জনাব। আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি ল'ব। মানে মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। আজিলৈ বাই বাই। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম।